যে ইতিমধ্যে যিবিলাক ঠাইত হয়তো মেলা অনুষ্ঠিত কৰিছে, বিভিন্ন পূজাৰ নামত হয়তো তেখেতসকলে মেলা আয়োজন কৰিছে। আৰু আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন মেলাৰ নামত বিভিন্ন ধৰণৰ জুৱা খেলো তাত অনুষ্ঠিত হৈছে, আমাৰ দৃষ্টিগোচৰ হৈছে। আচলতে জুৱা খেলসমূহৰ এনেকেই যদি চলি থাকে, তেতিয়াহ'লে দেখিব যে উঠি অহা যিবিলাক নৱপ্ৰজন্মই এনেকুৱা এটা বেয়া দিশত পৰিৱেশত হয়তো গতি কৰিব। কাৰণ তেখেতসকলে দিন ৰাতি একেকাৰ কৰি তেখেতসকলে হয়তো কষ্টৰ উপাৰ্জনৰখিনি ধন হয়তো গোটেই দিনটো কৰ্ম কৰি যিখিনি টকা উপাৰ্জন কৰে, সেই উপাৰ্জন কৰা টকাখিনি লৈ পেলাই জুৱাত যেতিয়া যায়, তেতিয়া কিন্তু সেই মানে মন মানসিকতাটো মানুহবিলাকৰ নাথাকে। আৰু জুৱা খেলবিলাক এনেকুৱা এটা ধৰণৰ বস্তু, তেখেতসকলে মেলা পাতক, মেলা কৰক, আমাৰ আপত্তি নাই, পূজা কৰক। কিন্তু এই পূজাৰ নামত, মেলাৰ নামত যে যিবিলাক জুৱা ইতিমধ্যে চলি আছে বিভিন্ন ঠাইত, আমি কিন্তু আমাৰো দৃষ্টিগোচৰ হৈছে। গতিকে এই ক্ষেত্ৰত মই প্ৰশাসনক আহ্বান জনাম, বা নৱনিৰ্বাচিত যিখন চৰকাৰখনক আহ্বান জনাম, গোটেই বিটিচিত এনেকুৱা ধৰণৰ বিভিন্ন ঠাইত কিন্তু এনেকুৱা ধৰণৰ জুৱা খেল চলি আছে, আমি শুনিও আছোঁ। গতিকে এই ক্ষেত্ৰত তৎপৰতাৰে যাতে জিলা প্ৰশাসনে এটা ব্যৱস্থা হাতত লয়। গতিকে আমি এজন ছাত্ৰ সংগঠন কৰা ব্যক্তি হিচাপে আমি জুৱা খেলক হয়তো কোনো পথে চাপৰ্ট কৰিব নোৱাৰোঁ। আৰু জুৱা খেলসমূহ যদি তেনেকৈ বিভিন্ন সময়ত আগতো দেখি আহিছিলোঁ, এনেকৈ জুৱা খেলসমূহ চলি আছিল। হয়তো মাজতে কিছুদিন হয়তো জুৱা খেলসমূহ বন্ধ হৈ আছিল। এতিয়া আকৌ মানে এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে। বিভিন্ন ঠাইত, বিভিন্ন ৰাতিৰ অন্ধকাৰত, বিভিন্ন জাগাত, বিভিন্ন এলেকাত তাৰমানে এনেকুৱা ধৰণৰ জুৱা খেল যদি চলি থাকে, গতিকে আগন্তুক দিনৰ নৱপ্ৰজন্মৰ কাৰণে এটা ক্ষতিকাৰক হ'ব বুলি আমাৰ এটা দৃষ্টিগোচৰ হৈছে। গতিকে এইসমূহৰ যাতে অনতি পলমে চৰকাৰখনে যাতে জুৱা খেলসমূহ যাতে বন্ধ কৰে, তাৰ কাৰণে চৰকাৰখনক আহ্বান জনাইছোঁ। যিহেতু সন্মুখত যিটো মানে মেট্ৰিকৰ এক্সাম আহি আছে, এই এক্সামৰ প্ৰতি ল'ৰা ছোৱালীখিনি যদি সদায় মেলাৰ লগত যদি ওতপ্ৰোতভাৱে জড়িত হৈ থাকে, ক'ৰবাত মেলা লাগিলে যে ল'ৰা ছোৱালীসকলে আপোনালোকে জানে, বিভিন্ন ল'ৰা ছোৱালী মেলাত যাবলৈ কাৰণে মানে তৎপৰ হয়। গতিকে এই ক্ষেত্ৰত গাৰ্জিয়ানসকলে, অভিভাৱকসকলে এতিয়া যে ল'ৰা ছোৱালীখিনি যদি যাব নিদিয়ে, তথাপিও মানে নিজকো অলপ বেয়া লাগে ওচৰে পাজৰে মেলা হৈ থাকিলে। গতিকে এনেকুৱা ধৰণৰ মেলাত যদি প্ৰতিটো ষ্টুডেণ্টে যদি এই ক্ষেত্ৰত মেলাত যদি লাগি থাকে, তেতিয়াহ'লে নিশ্চিতভাৱে আগন্তুক দিনত মানে মেট্ৰিকৰ এক্সাম যি আছে, এক্সামত নিশ্চয়কৈ ৰেজাল্ট এটা বেয়া দিশত গতি কৰিব, এয়া কিন্তু আমাৰ দৃষ্টিগোচৰ হৈছে। তেনেকুৱা প্ৰশাসনক অলপ চাব লাগে বস্তুখিনি। পূজা কৰক তেখেতসকলে, আমাৰ আপত্তি নাই। পূজা অনুষ্ঠিত কৰিব তেখেতসকলে, কিন্তু পূজাৰ নামত এসপ্তাহ, 10 দিন, 11 দিন তেনেকে যদি মেলা এখন অনুষ্ঠিত কৰে, আৰু এইখন মেলাত বিভিন্ন ধৰণৰ মানে খেল তাত অনুষ্ঠিত হৈছে, একে প্ৰকৃত মানে মানে যিখিনি খেল তাত অনুষ্ঠিত হৈছে আমি দেখিবলৈ পাইছোঁ, প্ৰকৃত মানে জুৱা। আৰু এই জুৱাৰ ক্ষেত্ৰত মানুহে এটা হাঁহ কুকুৰা ধৰিবলৈ যায়, যদি তাত 5,000 টকা খৰচা কৰি এটা কুকুৰা পায়, তাত কিমান লাভ, সেইখিনি আপোনালোকে অনুভৱ কৰিব। মানে আমি এনেকুৱা ধৰণৰ কিন্তু আমাৰ দৃষ্টিগোচৰ হৈছে, বিভিন্ন খেলত আমাৰ ল'ৰা ছোৱালী কিন্তু গোটেই ৰাতি মানে এই খেলাত ব্যস্ত হৈ থাকে। গোটেই ৰাতিটো দিনটো মানে পাৰ হৈ যায়, এই খেলাত মগ্ন হৈ থাকে। গতিকে এনেকুৱা ধৰণৰ যদি পৰিৱেশ সৃষ্টি হয়, আগন্তুক দিনৰ নৱপ্ৰজন্মৰ কাৰণে এটা ভয়াৱহ দিশ যিহেতু পৰিৱেশ সৃষ্টি হ'ব, তাত কিন্তু লৈ কৰিব নোৱাৰি। প্ৰয়োজন সাপেক্ষে এনেকৈ যদি জুৱা খেল অনুষ্ঠিত হৈ থাকে, মানে অসামাজিক কাজ কামৰ বিৰুদ্ধে আমি এবি সকলে সদায় মানে মানে প্ৰক্ষেপৰ। গতিকে মানে যিকোনো মুহূৰ্তত আমি জুৱা খেলেই হওক, যিকোনো মানে অবৈধ অসামাজিক কাম কাজৰ বিৰুদ্ধে আমি এবি সদায় মাত মাতি আছিলোঁ, আগন্তুক দিনত নিশ্চিতভাৱে মাত মাতি যাম।